কুঁহিপাত কুমলীয়া গছৰ আগত, কুঁহিপাত কুমলীয়া আমাৰ হাতত, কুঁহিপাত কুমলীয়া গছৰ আগত, কুঁহিপাত কুমলীয়া আমাৰ হাতত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি সদায় দেখি থকা বিভিন্ন ৰংবোৰৰ ধাৰণা আৰু আমাৰ জিভাখনে পোৱা সোৱাদবোৰৰ কথা মোহনে তোমালোকক ক'ব দেই। মোহন, আহাচোন। ৰঙা নীলা হালধীয়া অকলশৰীয়া, ৰঙা নীলা মিলি দুয়ো হ'ল বেঙুনীয়া। বেঙুনীয়া ৰং মানে বেঙেনাৰ নিচিনা নেকি? ৰঙাৰ সতে যদি মিলে ৰং হালধীয়া, সেইটো হৈ যাব ৰং সুমথিৰা। সুমথিৰা ৰং মানে কমলা টেঙাৰ নিচিনা নেকি? হয় আকৌ, হালধীয়া নীলা মিলি হ'ল সেউজীয়া। সেই ৰং ক'ত পাম তোমালোকে কোৱা? গছৰ পাত। বঢ়িয়া। ৰঙা নীলা হালধীয়া কৰিলে মিহল, মটীয়া ৰংটি পাবা দাঁত বা পাতল। অৰ্থাৎ মটীয়া মানে কি? মাটিৰ ৰং। এইবাৰ জিভাখনৰ সোৱাদবোৰৰ বিষয়ে ক'ম, তোমালোকেও মোৰ লগে লগে কৈ যাবা দেই। জলকীয়া জ্বলা আৰু নিম পাত তিতা, জলকীয়া জ্বলা আৰু নিম পাত তিতা, চেনি মৌ কুঁহিয়াৰ এইবোৰ মিঠা, চেনি মৌ কুঁহিয়াৰ এইবোৰ মিঠা, জলফাই টেঙা আৰু কেহা আমলখি, জলফাই টেঙা আৰু কেহা আমলখি, লুনিয়া বিচাৰি পাবা নিমখ চেলেকি, লুনিয়া বিচাৰি পাবা নিমখ চেলেকি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে সেই ক্লাছৰ বাহিৰৰ গছৰ তলত বাইদেউ এটা ক্লাছ কৰিব, তালৈ যোৱা দেই। জীৱ জন্তুবোৰৰ ভিতৰত কোনে কেনেদৰে মাতে জানি লওঁ আহাচোন। বাঘ সিংহই গোজৰ মাৰে, আৰৈ দিয়ে ৰুণ, ভোমোৰা আৰু মৌমাখিয়ে কৰে গুণগুণ, শিয়ালে কৰে হুৱা হুৱা, কুকুৰবোৰে ভুকে, মেকুৰীয়ে মিউ মিউকৈ ফুৰে চুকে চুকে, ছাগলীবোৰে বেবাই ফুৰে, গৰুৱে হেম্বেলিয়া, কাউৰীবোৰে গছৰ আগত থাকে ৰমলীয়াই, চিৰিক চিৰিক কৰি মাতে ঘৰ চিৰিকা জাকে, কোন মইনাই কি কৰেনো কল কলাই থাকে, কোন মইনাই কি কৰেনো কল কলাই থাকে। ছাত্ৰ ছাত্ৰীসকল, আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ কি কি কাম মই কৈ যাম, তোমালোকে মোৰ লগে লগে কৈ যাবা দেই। মোহন,
তুমি ক'ত আছা? আহাচোন আগলৈ। দুই হাত দুই ভৰি কাম কৰি ফুৰো লৰি। দুই হাত দুই ভৰি কাম কৰি ফুৰো লৰি। দুই চকু দুই কাণ দেখা শুনা চোৱা কাম। দুই চকু দুই কাণ দেখা শুনা চোৱা কাম। এটা নাক এখন জিভা গন্ধ আৰু সোৱাদ ল'বা। এটা নাক এখন জিভা গন্ধ আৰু সোৱাদ ল'বা। ছালত চুলেই গম পাওঁ পাছতিৰেই সজাগ হওঁ। ছালত চুলে গম পাওঁ পাছতিৰে সজাগ হওঁ। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ তোমালোকৰ পাঠদান সমাপ্ত। স্কুল ছুটি।